হেল্ল' বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল পপি শইকীয়া সন্দিকৈলৈ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ অতি সহজতে ব্ৰেডেৰে লালমোহন বা গোলাপ জামুন, আপোনালোকে যিয়ে নকওক, মই লালমোহনকৈ বেছি ভাল পাওঁ। লালমোহন কেনেকৈ বনাব পাৰি ঘৰতে সহজতে, বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই কেনেকৈ বনাওঁ আপোনালোকে চাব, শেষলৈকে চাই থাকক মই কেনেদৰে কি কৰোঁ। ব্ৰেডখিনি মই উলিয়াই লৈছোঁ আৰু ব্ৰেডৰ মাজৰ অংশখিনিহে মই ব্যৱহাৰ কৰিম, গতিকে ছাইডকেইটা ধুনীয়াকৈ কাটি লৈছোঁ। পটাপট মই এতিয়া বাকীকেইটাও ব্ৰেডৰ ছাইডকেইটাও কাটি ল'ম। ছাইডৰ অংশখিনি মই কাটি ল'লোঁ ভালদৰে। ব্ৰেডখিনি মই টুকুৰা টুকুৰিকৈ ভাঙি লৈছোঁ যাতে গুড়ি হোৱাত সুবিধা হয়। আপোনালোকে মিক্সিটো মাৰি ল'ব পাৰে। গোটেইখিনি টুকুৰা টুকুৰি কৰি লোৱা মোৰ শেষ হৈ গ'ল। সৰু বাউলটোত নাটিলে কাৰণে মই ডাঙৰ বাউল এটাত সেইখিনি লৈ ল'লোঁ আৰু ভালদৰে মোহাৰি গুড়ি কৰিবলৈ চেষ্টা কৰিছোঁ। এনেদৰে মোহাৰি দিলে ব্ৰেডখিনি গুড়ি হৈ যায়। গুড়ি কৰি হৈ লোৱাৰ পাছত মই ইয়াত লৈছোঁ গাখীৰেৰে ভালদৰে সানি লৈছোঁ। যেনেদৰে আটা মঠে তেনেদৰে মই ব্যৱহাৰ কৰিছোঁ গৰু গাখীৰ। আপোনালোকেও পাৰিলে গৰু গাখীৰে ব্যৱহাৰ কৰিব, কাৰণ কিনাটো এটা গোন্ধ থাকে যে ভাল নহয়। ইফালে মই চচটো উঠাই পানীখিনি অকণমান গৰম কৰি তাত বাতিটোৱে 1 বাতি চেনি দি দিছোঁ আৰু 2টা ইলাচি লং দি দিছোঁ। আনফালে মই ধুনীয়াকৈ এতিয়া গোলকেইটা বনাই ল'ম। গেছটো অফ কৰি চেনি পানীখিনি বেলেগ এটা পাত্ৰত থৈ দিম অকণমান ঠাণ্ডা হ'বৰ কাৰণে। ইয়াতে বাকি দিছোঁ। ইফালে মই কেৰাহীখন পাতি তাত ৰিফাইন তেল দি দিলোঁ আৰু গৰম হ'বলৈ দিছোঁ। এতিয়া এইকেইটা ভাজি ল'ম। এইকেইটা মই ৰঙাকৈ ভাজি ল'লোঁ। এনেদৰে বাকীকেইটাও ভাজি ল'ম। গেছটো মই ল' ফ্লেমত লৈ ৰঙাকৈ বাকীকেইটা ভাজি লৈছোঁ। বাকীকেইটা লাডু মই ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া ভাজি লোৱা লাডুকেইটা মই চেনি পানীখিনিত ডুবাই দিম।
বাকীকেইটাও মই বনাই কৰি গেছটো হৈ ল' গ'ল আৰু ফ্লেম এতিয়া খাবহে লাগে। লৈ আপোনালোকে এনেদৰে এবাৰ ৰঙা নিশ্চয় ৰঙাকৈ খাব ভাজি আৰু লৈছোঁ। মোক জনাব। আজিলৈ বাই বাই। আকৌ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে।